যিটো ভাৰত বাংলাদেশ সীমান্তৰ যিটো ওচৰত আমাৰ অকালবোধনৰ দুৰ্গা পূজা হৈ আছে, এই অকালবোধন দুৰ্গা পূজা যিটো আমাৰ অসুৰ নোহোৱা যিটো পূজা প্ৰতিমা, ইয়াৰ ওপৰত আপোনালোকে দুই এষাৰ ক'ব। নমস্কাৰ, মই ৰজত অধিকাৰী। মই প্ৰথমে সমূহ ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখন ধুবুৰী জিলাৰ মাত্ৰ একমাত্ৰ পূজা। এইখন কানুৰী ৰাখালপাটত অৱস্থিত। এইখন 1967 চনত স্থাপিত হয়। ইয়াৰ প্ৰতিষ্ঠাপক মাননীয় স্বৰ্গীয় অমিয় কুমাৰ প্ৰধানী দেৱে এইখন প্ৰতিমা প্ৰতিষ্ঠা কৰে 1967 চনত। আপোনালোকে জানে যে এইখন যে ৰাম ৰাৱণৰ যুদ্ধৰ সময়ত শ্ৰীৰাম প্ৰভুৱে ৰাৱণৰ সাথে যেতিয়া যুদ্ধ কৰিছিল, ৰাৱণৰ ৰক্ষা কবচ হৈ মা দুৰ্গাই ৰাৱণক ৰক্ষা কৰিছিল। তেতিয়া শ্ৰীৰাম প্ৰভুৱে এই অকালে এই দুৰ্গা পূজা কৰিবলৈ মানে সিদ্ধান্ত লয়। এই সময়ত ৰামচন্দ্ৰই নীলপদ্ম 108টা নীলপদ্ম পদম ফুলেৰে পূজা কৰিবলৈ ধৰিছিল। এই সময় মা দুৰ্গাই শ্ৰীৰামক পৰীক্ষা কৰাৰ কাৰণে যে এটা পদ্ম ফুল নোহোৱা কৰিছিল, সেই সময়ত 108টা পূজা অসম্পূৰ্ণ হোৱাৰ জন্যে যে শ্ৰীৰামে তেতিয়া আমাৰ নিজৰ চক্ষুক বানেৰে পূজা নিক্ষেপ কৰাৰ কাৰণে মনস্থ কৰিছিল। সেই সময়ত আমাৰ ঠাকুৰ লক্ষণ, আমাৰ মহাবলী, বজৰাংবলী, হনুমান, আমাৰ মা দুৰ্গা দেৱীক আৰাধনা কৰিছিল যে এই মা ৰক্ষা কৰা। তেতিয়া দুৰ্গা দেৱীয়ে শ্ৰীৰামৰ যে আচল ভগৱান হয় এই প্ৰমাণ পাই তেতিয়া তীৰধনু ধৰে, আৰু এইখন সেই সময়ৰ পৰা অকাল বদন হিচাপে এইখন পূজা আমাৰ চলি আছে। এইখন পূজা আমাৰ এই অত্ৰ অঞ্চলৰ একমাত্ৰ আমাৰ অকাল বদন দুৰ্গা উৎসৱ হিচাপে আমি এই জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ এই অত্ৰ অঞ্চলৰ ৰাইজে আমি পূজা কৰি আছোঁ। ধন্যবাদ জনাইছোঁ আৰু দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মই। থেংক ইউ।